হাঁহ মাংসৰ লগত কোমোৰা ৰন্ধা কোনে কোনে বাৰু ভাল পায় জনাবচোন দেই। আজি কিন্তু একেবাৰে সহজ প্ৰণালী এটা লৈ আহিছো আপোনালোকৰ ওচৰলৈ। এয়া দেখিছে নহয়, ৰেডি কৰি লৈছো সকলোবিলাক। এতিয়া এখন কেৰাহীত মই দিছো মিঠাতেল আৰু দিছো লং ইলাচি, পাঁচফোৰণ, জলকীয়া আৰু পিঁয়াজ। এইখিনি কিন্তু অলপমান গলি যোৱাৰ পাছতহে মই আদা নহৰু ব্যৱহাৰ কৰিম। তাৰপিছত দিম মই ইয়াত 2-3টামান বিলাহী আৰু দিছো হালধি পাউডাৰ, দিছো জিৰা ধনিয়া পাউডাৰ আৰু দিছো নিমখ। আৰু ইয়াত কোনো ধৰণৰ মিট মছলা, চিকেন মছলা ব্যৱহাৰ নকৰো। এয়া গলি যোৱাৰ পাছত দিম মই মাংসখিনি কিন্তু সৰু হ'ব লাগিছিলে। এয়া মাংস বৰ ডাঙৰ ডাঙৰ হৈ থাকিলে, সেইবাবে মোৰ সিজাওঁতে বহুত সময় ল'লে। আৰু এতিয়া দি দিম মই আলুখিনি দিয়াৰ পাছতহে মই কোমোৰা কেইটুকুৰমান অকণমান পাছত দিম, কাৰণ কোমোৰাখিনি পটককৈ গলি যায়। সেইবাবে মই অলপ দেৰিকৈ কোমোৰা ব্যৱহাৰ কৰিলোঁ আৰু ঢাকোন লগাই 20 মিনিটমান ভাজি ল'লোঁ। 20 মিনিট ভজাৰ পাছত মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু জানেই আপোনালোকে হাঁহ মাংস ৰান্ধিবলৈ সময় লাগে। এয়া মোৰ হাঁহ মাংস ৰেডি হৈ গ'ল। এতিয়া মই এটা বাতিত উলিয়াই লৈছোঁ। ঠাণ্ডাৰ বতৰত বাৰু এনেকৈ খাই কোনে কোনে ভাল পায় জনাব দেই। আজিলৈ আহিছোঁ, বাই।